নমস্কাৰ বন্ধু বান্ধৱীসকল, ইতিমধ্যে আমাৰ টেট পৰীক্ষা আহি পাইছে। গতিকে আমি এই ভিডিঅ'টোত কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। যদি এতিয়ালৈ কোনেও মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। আহক প্ৰথম প্ৰশ্নলৈ। প্ৰথম প্ৰশ্ন হৈছে, প্ৰাগৈতিহাসিক অসমৰ নাম কি আছিল? কামৰূপ, প্ৰাগজ্যোতিষপুৰ, ৰত্নপীঠ, কমতাপুৰ। ইয়াৰ উত্তৰটো আমি শেষত দিছোঁ। 2 নম্বৰ প্ৰশ্ন, কোনখন গ্ৰন্থত প্ৰাচীন কামৰূপ ৰাজ্যৰ 4 পীঠৰ নাম উল্লেখ আছে? কালিকা পুৰাণ, হৰগৌৰী সংবাদ, যোগিনীতন্ত্ৰ, ৰাজতৰংগিনী। 3 নম্বৰ প্ৰশ্ন, কালিকা পুৰাণ কেতিয়া ৰচিত হৈছিল? 4ৰ্থ শতিকাত, 5ম শতিকাত, 7ম শতিকাত, 10ম শতিকাত। ইয়াৰ পিছৰ প্ৰশ্নটো আহিছোঁ, অসমত তামোল পাণ খোৱা প্ৰথা কোন জনগোষ্ঠীৰ অৱদান? মংগোলীয়, আলপাইন, অষ্ট্ৰিক, ককেছীয়। উত্তৰটো দিব আপোনালোকে। 5 নম্বৰ প্ৰশ্ন, প্ৰাচীন অসমৰ ক'ত ৰূপৰ উৎপাদন হৈছিল? শিৱসাগৰ, ব্ৰহ্মপুত্ৰ, গুৱাহাটী, গোৱালপাৰাৰ গোল্লাত। 6 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ, প্ৰাচীন অসমৰ কোনটো জনগোষ্ঠীয়ে লো উৎপাদন পদ্ধতি জানিছিল? খাচী, ডিমাচা, নগা, গাৰো। 7 নম্বৰ প্ৰশ্ন, প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান শক্তিপীঠখনৰ নাম কি? উগ্ৰতাৰা, মালিনী থান, শদিয়াৰ কেঁচাখাইটি থান, কামাখ্যা মন্দিৰ। 8 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ, পৰিধান কি আছিল? মহিলাই পিন্ধা পোছাক, পুৰুষে পিন্ধা পোছাক, মাছ ধৰা সঁজুলি, মন্দিৰত দিয়া কাপোৰ। এবাৰ ভাবক। 9 নম্বৰ প্ৰশ্নলৈ আহিছোঁ, প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰথম ৰজা কোন আছিল? শতকসুৰ, সম্বৰ অসুৰ, মহিৰংগ দানৱ, নৰকাসুৰ। 10 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ, নৰকাসুৰে কোনটো বংশ প্ৰতিষ্ঠা কৰিছিল? অসুৰৰ বংশ, দানৱ বংশ, ব্ৰহ্মণ বংশ, ভৌম বংশ। 11 নম্বৰ, কিংবদন্তী মতে ভগদত্তৰ জীয়েক ভানুমতীক কোনে বিয়া কৰিছিল? অৰ্জুন, দুৰ্যোধন, ভীম, যুধিষ্ঠিৰ। প্ৰবাদ মতে গুৱাহাটীৰ দীঘলী পুখুৰীটো কোনজন ৰজাই খন্দাইছিল? নৰকাসুৰ, বাল ৰজা, ভগদত্ত, বজ্ৰদত্ত। 13 নম্বৰ প্ৰশ্নলৈ আহিছোঁ, অগ্নিগড় কোনে সজাইছিল? পুষ্পদত্ত, বাল ৰজা, নৰকাসুৰ, ভগদত্ত। 14 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ, বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? ভাস্কৰ বৰ্মন, পুষ্য বৰ্মন, বল বৰ্মন, ৰুতি বৰ্মন। 15 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ, ভাস্কৰ বৰ্মনে প্ৰচলন কৰা অব্দ চনটো কি আছিল? শকাব্দ, ভাস্কৰাব্দ বা কামৰূপী, শংকৰাব্দ, বিক্ৰমাব্দ। 16 নম্বৰ প্ৰশ্ন, কামৰূপৰ বিষয়ে টোকা লিখা হিউৱেন চাঙৰ গ্ৰন্থখনৰ নাম কি? ফু কু কি, ফাটিয়া ই ইব্ৰিয়া, হ খচৰিত, চি ইউ কি। 17 নম্বৰ, শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? অৱন্তী কুমাৰ, হৰ্ষদেৱ, হজৰ বৰ্মা, ত্যাগসিং। 18 নম্বৰ প্ৰশ্ন, কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাতা কোন আছিল? ৰত্নপাল, ব্ৰহ্মপাল, ধৰ্মপাল, জয়পাল। এতিয়া 19 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ, কোনজন ৰজাই কামৰূপ ৰাজ্যৰ ৰাজধানীৰ নাম দুৰ্জয় ৰাখিছিল? ৰত্নপাল, ব্ৰহ্মপাল, গোপাল, ইন্দ্ৰপাল। 20 নম্বৰ প্ৰশ্ন, কাশ্মীৰৰ বুৰঞ্জী ৰাজতৰংগিনীৰ লিখক কোন আছিল? অমৃতপ্ৰভা, হিউৱেন চাং, কলহান, মেঘবান। 21 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ, অমৃতপ্ৰভাক কোনখন দেশৰ ৰজালৈ বিয়া দিয়া হৈছিল? কাশ্মীৰ, ভূটান, নেপাল, ব্ৰহ্মদেশ। 22 নম্বৰ প্ৰশ্নলৈ আহিছোঁ, কুৰুক্ষেত্ৰ যুদ্ধত কামৰূপৰ পৰা কৌৰৱৰ পক্ষলৈ কোনে যুদ্ধ কৰিছিল? ব্ৰহ্মবাহন, ভগদত্ত, ভীষ্মক, বজ্ৰদত্ত। 23 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ, উৰ্ষা আৰু অনিৰুদ্ধৰ কাহিনী কোনজন ৰজাৰ লগত জড়িত? ভীষ্মক, কুষ্মাণ্ড, বান ৰজা, ঘটোৎকচ। 24 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ, ভাস্কৰ বৰ্মাই উত্তৰ ভাৰতৰ ৰজা হৰ্ষবৰ্ধনৰ ওচৰলৈ পঠিওৱা কটকী যন্ত্ৰৰ নাম কি? হংসবেগ, মেঘবাহন, বেদনিধি, শিলাদিত্য। ৰুক্মিণীক হৰণ কোনে কৰিছিল? অনিৰুদ্ধ, অৰ্জুন, শিশুপাল, শ্ৰীকৃষ্ণ। এতিয়া উত্তৰসমূহ দিবলৈ গৈছোঁ। 1 নম্বৰ উত্তৰটো হৈছে প্ৰাগজ্যোতিষপুৰ। 2 নম্বৰ প্ৰশ্নৰ উত্তৰ হৈছে হৰগৌৰী সংবাদ। 3 নম্বৰ প্ৰশ্নৰ উত্তৰ হৈছে 10ম শতিকাত। 4 নম্বৰ উত্তৰ হৈছে অষ্ট্ৰিক।
5 নম্বৰ প্ৰশ্নৰ উত্তৰ হৈছে গোৱালপাৰাৰ গোল্লাত। 6 নম্বৰ উত্তৰ হৈছে খাচী। 7 নম্বৰ প্ৰশ্নৰ উত্তৰ হৈছে কামাখ্যা মন্দিৰ। 8 নম্বৰ প্ৰশ্নৰ উত্তৰ হৈছে পুৰুষে পিন্ধা পোছাক পৰিধানৰ কথা সুধিছিল। 9 নম্বৰ উত্তৰ হৈছে মহিৰংগ দানৱ। 10 নম্বৰ উত্তৰ হৈছে ভৌম বংশ। 11 নম্বৰ উত্তৰ হৈছে দুৰ্যোধন। 12 নম্বৰ উত্তৰ হৈছে ভগদত্ত। 13 নম্বৰ উত্তৰ হৈছে বান ৰজা। 14 নম্বৰ উত্তৰ হৈছে পুষ্য বৰ্মন। 15 নম্বৰ উত্তৰ হৈছে ভাস্কৰাব্দ বা কামৰূপী। 16 নম্বৰ প্ৰশ্নৰ উত্তৰ হৈছে CUকি UN চাঙে লিখা টোকাটো। 17 নম্বৰ প্ৰশ্নৰ উত্তৰ হৈছে অৱন্তী কুমাৰ। 18 নম্বৰ উত্তৰ হৈছে ব্ৰহ্মপাল। 19 নম্বৰ উত্তৰ হৈছে ৰত্নপাল। 20 নম্বৰ উত্তৰ হৈছে কলহান। 21 নম্বৰ উত্তৰ হৈছে কাশ্মীৰ। 22 নম্বৰ উত্তৰ হৈছে ভগদত্ত। 23 নম্বৰ উত্তৰ হৈছে বান ৰজা। 24 নম্বৰ উত্তৰ হৈছে হংসবেগ। আৰু 25 নম্বৰ প্ৰশ্নৰ উত্তৰ হৈছে শ্ৰীকৃষ্ণ। এতিয়াও যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। ধন্যবাদ।